এবাৰ এটা ল'ৰা আৰু এজনী ছোৱালীৰ মাজত প্ৰেম হৈছিল। ছোৱালীজনীৰ বিউটি কলেজৰ ভিতৰত ফেমাছ আছিল। ল'ৰাটো দুখীয়া ঘৰৰ আছিল আৰু ছোৱালীজনী ধনী ঘৰৰ আছিল। এইটো কথালৈ ছোৱালীজনীয়ে ঘৰৰ মানুহবোৰ হেপ্পী হোৱা নাছিল আৰু ছোৱালীজনীয়ে সেই ল'ৰাটোৰ লগত ৰিলেশ্যন ৰখাটো বিচৰা নাছিল। ল'ৰাটোৰ ওচৰত ছোৱালীজনীৰ পেৰেণ্টছক ইমপ্ৰেছ কৰাৰ বাহিৰে আৰু একো উপায় নাছিল। সি তাইৰ ঘৰ অহা যোৱা কৰিবলৈ ধৰিলে আৰু সি নৰ্মেলভাৱে বিহেভ দিছিল। লাহে লাহে ছোৱালীজনীৰ পেৰেণ্টছৰ মনোভাৱ সলনি হ'ল। সিহঁতৰো ল'ৰাটোক পচন্দ হ'ল। কিন্তু সিহঁতে ল'ৰাটোক কৈছিল, প্ৰেম কৰাটো ভাল কথা, কিন্তু নিজৰ লাইফত কিবা এটা কৰাটো প্ৰয়োজনীয়। ল'ৰাটোৱে প্ৰমিছ কৰিছিল যে কিবা এটা জব কৰাৰ পাছতহে তাইক আপোনাৰ পৰা খুজিম। সময় পাৰ হৈ গৈ আছিল আৰু সিহঁতৰ লাভ ৰিলেশ্যনশ্বিপ আগবাঢ়ি গৈ আছিল। এদিন ল'ৰাটোৰ আৰ্মিত চিলেকশ্যন হৈ গ'ল। ল'ৰাটোৱে আৰ্মিত চাকৰি জইন কৰিলে। ট্ৰেইনিং শেষ কৰি ল'ৰাটোৱে ছোৱালীজনীক বিয়া কৰাবলৈ পেৰেণ্টছৰ ওচৰলৈ আহিছিল। ছোৱালীজনীৰ পেৰেণ্টছ বহুত সুখী হৈছিল, কাৰণ সিহঁতৰ হ'বলগীয়া ছান-ইন-ল' আৰ্মি অফিচাৰ আৰু তেওঁলোকে য়েছ কৈছিল। ল'ৰা আৰু ছোৱালী দুয়ো বহুত আনন্দ হৈছিল। সিহঁতৰ প্ৰেম গন্তব্যস্থানলৈ আগবাঢ়ি গৈ আছিল। কিন্তু তেতিয়া এটা প্ৰব্লেম হৈ গ'ল। যুদ্ধ আৰম্ভ কৰি দিলে ওচৰৰে দেশ এখনৰ পৰা আৰু ল'ৰাটো যাবলগীয়া হ'ল। ছোৱালীজনীয়ে ল'ৰাটোক কান্দি কান্দি বাই বাই দিছিল আৰু এনেকৈয়ে কেইবাদিনলৈকে কান্দি থাকিল। প্ৰত্যেক দিনে তাই প্ৰাৰ্থনা কৰিছিল যে যুদ্ধ সোনকালে শেষ হওক আৰু তাইৰ লভাৰ সোনকালে ঘৰ উভতি আহক। কিন্তু ছোৱালীজনীৰ ভাগ্যত বেলেগ কিবা লিখা আছিল, যিটো কেতিয়াও ভবাই নাছিল। ছোৱালীজনী এদিন বজাৰৰ পৰা ঘৰলৈ উভতি আহিছিল। কিন্তু তেতিয়া এখন ট্ৰাকে খুন্দা মাৰিছিল। বহুত ডাঙৰ এক্সিডেণ্ট হৈছিল। ছোৱালীজনী যেতিয়া হস্পিটেলত হুঁচ আহিছিল, তেতিয়া দেখিলে যে তাইৰ পেৰেণ্টছ তাইৰ ওচৰত আছে আৰু তাইৰ মাকে কান্দি আছে। তেতিয়াই তাই গম পাইছিল যে নিশ্চয় কিবা এটা বেয়া হৈছে। প্ৰথমতে তাইৰ হ'বলগীয়া হাজবেণ্ড লৈ মনত পৰিল। যেতিয়া ছোৱালীজনীয়ে ল'ৰাটোৰ বিষয়ে সুধিলে, মাকে ক'লে যে সি ঠিকে আছে, যুদ্ধ অলমষ্ট শেষ হৈ গ'ল। ছোৱালীজনীয়ে আকৌ সুধিলে, তেন্তে কি হ'ল? তুমি কিয় ইমান কান্দিছা? তেতিয়া তাইৰ দেউতাকে কৈছিল যে এক্সিডেণ্টত তোমাৰ চেহেৰাটো বহুত বেছি বেয়া হৈ গ'ল। যেতিয়া ছোৱালীজনীয়ে নিজৰ চেহেৰাটো আইনাত চালে, তেতিয়া তাই চিঞৰি উঠিল। তাইৰ সম্পূৰ্ণ চেহেৰাটো বেয়া হৈ গৈছিল। তাই দেখিবলৈ বহুত বেয়া হৈ পৰিছিল। তাই ভাবিলে, মোৰ লগত কি হ'ল? মোৰ ইমান ধুনীয়া চেহেৰাটো এনেকুৱা হৈ পৰিল। তাৰ পাছত তাইৰ লভাৰ কথা মনলৈ আহিলে। তাই ভাবিলে যে এই অৱস্থাত তাৰ ওচৰলৈ কেনেকৈ যাম? সি মোক দেখিলে এৰি দিব নেকি? তেতিয়া তাই ডিচাইড কৰিছিল যে হেপ্পী ৰিলেশ্যন দুখী হ'বলৈ নিদিওঁ আৰু তাই ভাবিলে যে তাই নিজৰ চেহেৰা সেই ল'ৰাটোক কেতিয়াও নেদেখায়। ল'ৰাটোৱে কিমান মেছেজ কৰিছিল, ফোন কৰিছিল, কিন্তু তাই একো ৰেছপন্স দিয়াই নাছিল। 3 মাহৰ পিছত তাই হস্পিটেলৰ পৰা ডিছচাৰ্জ হৈছিল। পেৰেণ্টছৰ সৈতে যেতিয়া লাহে লাহে ঘৰ আহিছিল, তেতিয়া তাইৰ চকুলো বৈ আহিছিল। সন্মুখত তাইৰ লভাৰ হাতত এটা ফুলৰ বুকেট লৈ থিয় হৈ আছিল আৰু ঘৰটোত লিখা আছিল যে ৱেলকাম টু মাই হোম লাভ। এইটো দেখি তাইৰ চকুলো বৈ আহিল যেতিয়া ল'ৰাটোৱে তাইৰ হাতত ধৰি কৈছিল, আই লাভ ইউ।
ছোৱালীজনীয়ে কান্দি পৰিল। বহুত দেৰি কন্দাৰ পাছত তাই সুধিলে যে মোৰ এই চেহেৰাটো দেখি তুমি মোক এতিয়াও ভাল পোৱানে? ল'ৰাটোৱে ক'লে যে তোমাৰ মাক সুধিছিলোঁ কি হ'ল, তুমি কিয় মোৰ লগত কথা নাপাতা? তোমাৰ মায়ে ক'লে যে এক্সিডেণ্টৰ কাৰণে তুমি বেছি চিন্তা কৰা, যে মই তোমাক এৰি দিম বুলি। কিন্তু পাগলী, মই তোমাৰ চেহেৰা লৈ নহয়, তোমাৰ মনটোক লৈ, তোমাৰ অন্তৰখনক লৈ ভাল পাইছিলোঁ, ভাল পাওঁ আৰু ভাল পাই থাকিম। বন্ধুসকল, কিছুমান মানুহে জীৱনত ভাল পোৱা ধেমালি বুলি ভাবে আৰু কিছুমানে ভাল পোৱাৰ কাৰণে জীৱন ত্যাগ কৰে। যদি মোৰ এই কাহিনীটো শুনি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনাৰ ফিলিংছ শ্বেয়াৰ কৰিব বিচাৰে তেন্তে কমেণ্ট কৰিব পাৰে।